আপুনি জানেনে পৃথিৱীৰ আটাইতকৈ পুৰণি প্ৰেমৰ গীত কোনখন দেশত ৰচনা হৈছিলে? এতিয়ালৈকে পোৱা তথ্যৰ আধাৰত আটাইতকৈ পুৰণি লিখিত ভাষা কোনখন দেশৰ জানেনে? আহক আজি আমি সেই দেশখনৰ বিষয়ে কিছু কথা জানো। আজি আমি যিখন দেশৰ বিষয়ে জানিম সেই দেশখন হ'ল ইজিপ্ত। ইয়াৰ পুৰণি নাম হ'ল মিছৰ। আফ্ৰিকা মহাদেশৰ উত্তৰ-পূব কোণত এই দেশখন অৱস্থিত। ইয়াৰ উত্তৰে আৰু পূবে আছে ভূমধ্য সাগৰ, দক্ষিণে চুদান দেশ, পশ্চিমে লিবিয়া দেশ অৱস্থিত। এতিয়া বলক দেশখনৰ লগত জড়িত কিছু কথা জানো। 2021 চনৰ লোকপিয়ল মতে দেশখনৰ জনসংখ্যা হ'ল প্ৰায় 10 কোটি। আৰৱ বিশ্বৰ ই আটাইতকৈ জনবহুল দেশ। মাটিকালিৰ হিচাপত এই দেশখন পৃথিৱীৰ 29তম আটাইতকৈ ডাঙৰ দেশ। ইয়াৰ মুঠ মাটিকালি হ'ল 10 লাখ বৰ্গ কিলোমিটাৰ। যিকোনো দেশতকৈ ইজিপ্তৰ ইতিহাস আটাইতকৈ পুৰণি। প্ৰাচীন সভ্যতাসমূহৰ অন্যতম প্ৰাচীন। উত্তৰ আৰু মধ্য ইজিপ্তত মানুহৰ বসতি প্ৰায় খ্ৰীষ্টপূৰ্ব 6000 চনতেই হৈছিলে। আজিৰ পৰা প্ৰায় 8000 বছৰ আগতেই ইয়াতে মানুহে বসতি কৰিছিল। ইজিপ্তৰ ভাষা এতিয়ালৈকে উদ্ধাৰ হোৱা আটাইতকৈ প্ৰাচীন ভাষা। খ্ৰীষ্টপূৰ্ব 3000 চনত লিখা পুৰণি ইজিপ্তৰ ভাষাই হ'ল প্ৰমাণ সহকাৰে পোৱা আটাইতকৈ পুৰণি লিখিত আকাৰত পোৱা ভাষা। বৰ্তমান ইজিপ্তত আটাইতকৈ বেছি ব্যৱহাৰ হোৱা ভাষাটো হ'ল আৰবী ভাষা। আৰু আৰবী ভাষাটোৱে ইজিপ্তৰ চৰকাৰী ভাষা। ইজিপ্তত বাস কৰা লোকসকলৰ আটাইতকৈ বেছি সংখ্যক লোকে ইছলাম ধৰ্মী। ইছলাম দেশখনৰ ৰাষ্ট্ৰ ধৰ্ম। দেশখনৰ 90% লোকেই ইছলাম ধৰ্ম পালন কৰে, আনহাতে 9% লোকে খ্ৰীষ্টিয়ান ধৰ্মী। কাইৰো ইজিপ্তৰ ৰাজধানী আৰু আটাইতকৈ ডাঙৰ চহৰ। ইয়াত 2 কোটি 13 লাখ লোকে বাস কৰে। ই আৰৱ বিশ্বৰ প্ৰথম আৰু পৃথিৱীৰ 6 নং আটাইতকৈ ডাঙৰ চহৰ। এদিনতে আটাইতকৈ বেছি লোকক ফাঁচি দিয়াৰ ৰেকৰ্ডো ইজিপ্তৰ নামতে আছে। 2014 চনত ইয়াত 529 জন দোষী সাব্যস্ত হোৱা লোকক ফাঁচি দিয়া হৈছিলে। মহিলাৰ অধিকাৰৰ ক্ষেত্ৰত প্ৰাচীন কালৰ ইজিপ্ত পৃথিৱীৰ ভিতৰতে আটাইতকৈ উদাৰ আছিলে। যি সময়ত সমসাময়িক পৃথিৱীৰ ক'তো মহিলাক ইমান অধিকাৰ দিয়া হোৱা নাছিলে। আনফালে তেওঁলোকে মাটি কিনিব পাৰিছিল, বিচাৰকো হ'ব পাৰিছিল, সমানে বেতন পাইছিল, তালাক দিব পাৰিছিল আৰু পিছত আকৌ বিয়া হ'বও পাৰিছিল। 1922 চনত দেশখনে ব্ৰিটিছৰ পৰা স্বাধীনতা লাভ কৰে যদিও 1953 চনতহে দেশখনত গণতান্ত্ৰিক চৰকাৰ গঠন হয়। আজিৰ পৰা 150 বছৰ আগতে আমেৰিকাৰ আৰু ইউৰোপৰ মানুহবোৰে ভাবিছিলে যে ইজিপ্তৰ মামীবোৰত বেমাৰ ভাল কৰিব পৰা বিশেষ গুণ আছে। তেওঁলোকে মামীৰ ভৰিৰ পৰা মূৰলৈ পাউডাৰ লগাইছিলে আৰু সেই পাউডাৰ ৰোগৰ বাবে ব্যৱহাৰ কৰিছিল। পৃথিৱীৰ আটাইতকৈ পুৰণি প্ৰেমৰ গীতো ইজিপ্ততে ৰচনা হৈছিলে। বছৰত যে 365 দিন হয় এইটোও প্ৰাচীন ইজিপ্তবাসীয়ে উলিয়াইছিল। ইজিপ্তত 30 দিনকৈ মাহ হিচাপ কৰা হৈছিলে। তাত 28 দিন বা 31 দিনীয়া মাহ নাছিলে। গোটেই মাহ 30 দিনীয়া আছিলে আৰু শেষৰ 5 দিন উৎসৱ পালন কৰা হৈছিল। প্ৰাচীন মিছৰৰ লোকসকলৰ প্ৰধান খাদ্য আছিল ৰুটি আৰু মদ পনীয়া বস্তুৰ ভিতৰত প্ৰধান আছিলে। তেওঁলোকে মদ ইমানেই ভাল পাইছিলে যে কিছুমান মিছৰবাসীয়ে তেওঁলোকৰ মৃত্যুৰ পিছতো মদৰ পাত্ৰ কবৰত থবলৈ কৈছিলে যাতে তেওঁলোকে মৃত্যুৰ পিছৰ জীৱনত কোনো মদৰ অভাৱ নহয়। মৃত্যুৰ পিছত তেওঁলোকৰ শৰীৰত যি কাপোৰৰ ফিটা মেৰিওৱা হৈছিলে, অৰ্থাৎ এটা মামিত যিমান কাপোৰৰ ফিটা মেৰিওৱা হৈছিলে সেইবোৰ যদি লগ লগোৱা হয় তেন্তে ই দীঘলে প্ৰায় 1.6 কিলোমিটাৰ হ'ব। প্ৰাচীন ইজিপ্তত মহিলাৰ লগতে পুৰুষেও সমানে মেকআপ ব্যৱহাৰ কৰিছিল। তেওঁলোকৰ বিশ্বাস আছিল যে এনে কৰিলে বিভিন্ন বেমাৰৰ পৰা বাচি থাকিব পাৰি, চকুৰ জ্যোতি বাঢ়ে, লগতে দেখিবলৈও ধুনীয়া হয়। বিয়াত আঙুঠি পিন্ধোৱাৰ যি পৰম্পৰা এইটোও প্ৰথমে ইজিপ্তত আৰম্ভ হৈছিলে। আপুনি জানেনে পৃথিৱীৰ আটাইতকৈ পুৰণি কাপোৰ ক'ত পোৱা গৈছিলে? ইজিপ্তত পোৱা এটা কাপোৰৰ টুকুৰা যি প্ৰায় 5000 বছৰ পুৰণি পৃথিৱীৰ আটাইতকৈ পুৰণি উদ্ধাৰ হোৱা কাপোৰৰ টুকুৰা। প্ৰাচীন ইজিপ্তত এটা অদ্ভুত প্ৰথা আছিলে। প্ৰথাটো হ'ল কাৰোবাৰ আগেৰে যদি মেকুৰী পাৰ হৈ যায় তেন্তে তেওঁৰ চেলাউৰি খুৰাব লগা হৈছিলে। বনৰীয়া জন্তু পালন কৰা প্ৰথাটো প্ৰথমে ইজিপ্তত আৰম্ভ হৈছিল।
বৰ্তমান ইজিপ্তৰ বছৰি মুঠ বাজেটৰ 12% ইয়াৰ পৰ্যটন বিভাগত খৰচ কৰা হয়। প্ৰাচীন ইজিপ্তত মেকুৰীক বহুত প্ৰাধান্য দিয়া হৈছিলে। কোনোবাই যদি মেকুৰী হত্যা কৰিছিল তেন্তে তেওঁকো মৃত্যুদণ্ড বিহা হৈছিল। প্ৰাচীন ইজিপ্তৰ বৰ্ণমালাত 700তকৈও বেছি চিত্ৰলিপি আছিলে। ৰমজান দেশখনৰ ৰাষ্ট্ৰীয় উৎসৱ। ইয়াৰ বাবে বহু মাহ আগৰে পৰা আয়োজন কৰা হয়। ইজিপ্ত দেশখনৰ আটাইতকৈ জনপ্ৰিয় খেলবিধ হ'ল ফুটবল। আন খেলৰ ভিতৰত টেনিছ আৰু সাঁতোৰা খেলেই প্ৰধান। আৰৱ বিশ্বৰ একমাত্ৰ ইজিপ্ততেই চিনেমা উদ্যোগ আছে। প্ৰাচীন ইজিপ্তত বহুকেইটা বস্তুৰ আৱিষ্কাৰ হৈছিলে যিকেইটা আমি আজিও ব্যৱহাৰ কৰি আছো, যেনে কাগজ, কলম, তলা চাবি আৰু টুথপেষ্ট। ইজিপ্ত দেশখনৰ প্ৰায় 50% মৰুভূমি। ইজিপ্ত দেশখনৰ প্ৰায় 95% লোকেই নীল নদীৰ পাৰত বাস কৰে। পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদী বান্ধটো হ'ল ইজিপ্তৰ আসৱান হাই ডেম। এই বান্ধটো নীল নদীৰ ওপৰত বনোৱা হৈছে। ইজিপ্তত ফেচবুক বহুত মানুহে ব্যৱহাৰ কৰে। 50 লাখ ফেচবুক ব্যৱহাৰকাৰীৰে ই মধ্য এছিয়াৰ আটাইতকৈ বেছি ফেচবুক ব্যৱহাৰ কৰা দেশ। ইজিপ্ত দেশখনতে প্ৰাচীন পৃথিৱীৰ দুটা বিস্ময় পোৱা যায়। এটা হ'ল গিজাৰ পিৰামিড আৰু আনটো হ'ল আলেকজেণ্ড্ৰিয়াৰ বিজুলী ঘৰ বা লাইট হাউচ। ইয়াৰে বিজুলী ঘৰটো ধ্বংস হৈ গৈছে যদিও পিৰামিডটো এতিয়াও বাচি আছে। আজিলৈকে এই পিৰামিডটোৰ সম্পূৰ্ণ গঠন প্ৰণালী কোনেও বিচাৰি উলিয়াব পৰা নাই। আজিলৈ ইমানেই বন্ধুসকল, ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব আৰু এনেকুৱা জ্ঞানবৰ্ধক ভিডিঅ' চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।